নমস্কাৰ সকলোকে। আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ বৰা চাউলৰ মিঠা জলপানৰ ৰেচিপি এটা। প্ৰথমে ফ্ৰাইং পেন এখন গৰম কৰি লৈছোঁ আৰু ইয়াতে এচামুচ গৰু ঘি দি লৈছোঁ। ঘিখিনি গৰম হোৱাত তেজপাত এখিলা আৰু 3টা ইলাচি দি ভাজি লৈছোঁ। এতিয়া ড্ৰাই ফ্ৰুটছ লৈছোঁ। ড্ৰাই ফ্ৰুটছখিনিও ভাজি ল'ম, যিকোনো ড্ৰাই ফ্ৰুটছেই ল'ব পাৰে। মই ইয়াত লৈছোঁ কাজু, বাদাম আৰু নাৰিকল। শুকান নাৰিকল টুকুৰা কৰি লৈছোঁ। এতিয়া ড্ৰাই ফ্ৰুটছখিনি ভাজি হৈ গৈছে। ইয়াতে এতিয়া মই একাপ বৰা চাউল ভাজি ল'ম। বৰা চাউলখিনি প্ৰথমে তিয়াই থৈছিলোঁ কোমল হোৱালৈকে, তাৰপিছত পানীখিনি ভালকৈ শুকান কৰি লৈছোঁ। এতিয়া বৰা চাউলখিনিও ইয়াতে একেলগে ড্ৰাই ফ্ৰুটছখিনিৰ লগতে ভাজি লৈছোঁ। বৰা চাউলখিনি ভাজি ল'লে ইয়াৰ পৰা এটা বহুত ধুনীয়া গোন্ধ ওলায়, সেইবাবে মই ভাজি লৈছোঁ। আৰু নভজাকৈও এই জলপানটো বনাব পাৰে। এতিয়া মোৰ চাউলখিনি ভাজি হৈ গৈছে। চাউলখিনি এতিয়া বাতি এটাতে উলিয়াই লৈছোঁ। মই মিঠা জলপান বনাম যিহেতু, ইয়াতে এতিয়া মই গুড় অলপ মিহলি কৰি ল'ম। গুড়ৰ সলনি চেনিও দিব পাৰে বা চেনি গুড় নিদিয়াকৈও এই জলপানটো বনাব পাৰে। এতিয়া মই ইয়াতে গুড় দিছোঁ। মই পাউডাৰ গুড় ব্যৱহাৰ কৰিছোঁ, যিকোনো গুড়েই দিব পাৰে। গুড়খিনি প্ৰথমে সৰু সৰুকৈ কাটি ল'ব লাগিব। এতিয়া চাউলখিনিৰ লগত গুড়খিনি মই ভালদৰে মিহলি কৰি ল'লোঁ। এতিয়া এইখিনি মই ভাপত সিজাম। ভাপত সিজাবলৈ ষ্টিলৰ বাতি এটা লৈ লৈছোঁ। এতিয়া এইখিনি ইয়াতে দি লৈছোঁ। এই জলপানটো গাখীৰ বা পানীৰেও বনাব পাৰে। মই গাখীৰেৰে বনাম। গাখীৰৰ সলনি পানীও ব্যৱহাৰ কৰিব পাৰে। ইয়াত মই একাপ বৰা চাউল লৈছোঁ আৰু একাপ বৰা চাউলত মই প্ৰায় আধা কাপ গাখীৰ দি লৈছোঁ আৰু এতিয়া এইখিনি ভালদৰে মিহলি কৰি ল'লোঁ। এতিয়া মই ভাপত সিজাম যিহেতু পানী উতলাই ল'লোঁ কেৰাহী এটাত আৰু তাতে ষ্টেণ্ড এডাল দি লৈছোঁ। পানী বৰ বেছিকৈ দিব নালাগে, ষ্টেণ্ডডাল ডুবি যোৱাকৈ পানী দিব নালাগে। এতিয়া বৰা চাউলৰ মিশ্ৰণখিনি ভাপত দি 15-20 মিনিটমান সময় সিজিবলৈ দিলোঁ। এতিয়া আমাৰ বৰা চাউলখিনি ভালদৰে সিজি গৈছে, গাখীৰখিনি শুহি গৈছে। এতিয়া এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত বাতিটোৰ পৰা এইখিনি উলিয়াই ল'ম। এনেদৰে বৰা চাউলৰ জলপানটো বনালে খাবলৈ খুবেই ভাল লাগে। আঠাটো বেছিকৈ আহে আৰু বৰ বেছি পনীয়াও নহয়। খুব ভাল লাগে খাবলৈ। এই জলপানবিধ আপোনালোকে ক্ৰীম বা গাখীৰৰ লগত খাব পাৰিব। এতিয়া মই অলপমান টুটি ফ্ৰুটিৰে সজাই দিছোঁ। এতিয়া কেকৰ দৰে কাটিও ল'ব পাৰে। এই ৰেচিপিটো বৰা চাউলৰ কেক বুলিও ক'ব পাৰে বা পিঠা বুলিও ক'ব পাৰে। ভাপত সিজোৱা পিঠা বুলিও ক'ব পাৰে। বৰা চাউলৰ ভাপত সিজোৱা পিঠা খাবলৈ খুবেই টেষ্টি হয়। আশা কৰিছোঁ আপোনালোকে এবাৰ ট্ৰাই কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।